হাই গাইজ, কেনেকুৱা খবৰ? সকলো নিশ্চয় ভালে আছে। মই হিমাশ্ৰীয়ে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আচাৰৰ ৰেচিপি লৈ আহিছোঁ আৰু এইবাৰ বনাইছোঁ আমলখি আচাৰ। আপোনালোকে থাম্বনেইলটো আৰু টাইটেলটো চাই গমেই পাইছে। ব'লক তেনেহ'লে মই আজি আমলখি আচাৰ বনাওঁ আৰু কেনেকৈনো বনাওঁ তাকে আপোনালোকক দেখুৱাওঁ আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আমলখি আচাৰ বহুতেই টেষ্টি হয়। ঠিক আছে, ব'লক তেনেহ'লে আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। ঠিক আছে, আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাইছেনে নাই? যদি চোৱা নাই চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহ'লে আহি থকা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব একদম নাপাহৰিব, কাৰণ মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যনবিলাক জল্দি পাই যাব। ঠিক আছে, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক তেনেহ'লে। ৰ'ব, আৰু এটা কথা ক'ব থাকিয়েই গ'ল, আৰু আপোনালোকে আমলখিখিনি চাই নক'ব যে আমলখিখিনি বেয়া, কিন্তু আমলখিখিনি বেয়া নহয়, আমলখিখিনি ভাল। আমাৰ ইউনিটত থকা আমলখি গছ হয় আৰু ইয়াতে বহুত আমলখি আছে। আপোনালোকক বাৰু এদিন মই ব্লগত দেখুৱাম কিমান আমলখি গছ আছে। কি হ'ল, আগতে পাৰিব নহ'লে মানুহবিলাকে পাৰি সকলো লৈ গ'ল, কিন্তু লাষ্টতহে পাৰিলোঁ মই আমলখিখিনি। সেইকাৰণে আমলখি অলপ দাগ আছে, হ'লেও ধুনীয়া আমলখি। আৰু আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে, অকণমানো স্কিপ নকৰিব। এইখিনি আমি ধুই ল'ম ধুনীয়াকৈ। এইখিনি আমি ধুই ল'লোঁ। ধুই লৈ ইয়াত আমি এতিয়া দিম হালধি আৰু নিমখ। এইখিনি ধুনীয়াকৈ গেছত পাতি দিছোঁ আৰু পূৰা হাই ফ্লেমত দি থৈছোঁ। হাই ফ্লেমত দি থ'ব, তেতিয়াহ'লে ধুনীয়া উতল আহিব আৰু ঢাকন মাৰি দিব। এয়া চাওক, মোৰ উতল আহিলেই আৰু উতলি যেতিয়া ফাটি যাব তেতিয়া আমি নুমাই দিম। আৰু এইখিনি অলপমান আৰু সিজিব বাকী আছে। এয়া ফাটিছে চাওক, এনেদৰে ফাটিলে আপোনালোকে নমাব পাৰিব আৰু ধুনীয়াকৈ এৰি যায়। এনেকৈ ফাটিলে মানে আপোনালোকে নুমাব পৰা হৈছে। ঠিক আছে, মই এইখিনি নুমাই দিছোঁ আৰু এইখিনি নুমোৱা হোৱাৰ পিছত অকণমান সময় ঠাণ্ডা হোৱালে আপোনালোকে ৰাখি দিব। তাৰপিছত ধুনীয়াকৈ এৰি যাব আৰু এইখিনি এনেদৰে এৰুৱাব লাগিব। মানুহজনক এৰুৱাবলৈ দিছোঁ। এয়া চাওক, এনেদৰে এৰুৱাব আপোনালোকে ধুনীয়াকৈ এৰি গৈছে চাওক। আৰু এইখিনি আমি এৰুৱাই ল'লোঁ। এতিয়া কেৰাহী এখন পাতি দিছোঁ। ইয়াত আমি তেল গৰম কৰিম। তেলখিনি পূৰা আমি হাই ফ্লেমত ৰাখি দিম গৰম হ'বলৈ। চাই থাকক। আৰু এতিয়া আমি মছলাখিনি উলিয়াই লওঁ। এয়া আমি লৈছোঁ সৰিয়হ, আৰু এয়া চফ, এয়া জিৰা, আৰু এইফালে আছে মেথি। আমি ফাৰ্ষ্ট মেথিখিনি পিচি ল'ম, কাৰণ মেথিখিনি পিচা নাযায়, বহুত সময় লাগে, সেইখিনি এক্সট্ৰাকৈ পিচি ল'ম। এয়া আমি মেথিখিনি পিচি ল'লোঁ আৰু এতিয়া তাত গোটেইখিনি যোগ দিম। এয়া দিছোঁ জিৰা আৰু দিম ইয়াত চফ। আপোনালোকে আচাৰ মানে আমলখিখিনি চাই কিনে আপোনালোকে মছলা এড কৰিব। এয়া দিছোঁ সৰিয়হ। এইখিনি আমি একেলগে পিচি ল'ম ধুনীয়াকৈ, খাই যাব। আৰু আমাৰ ইফালে তেলখিনিও পূৰা গৰমেই হৈ গ'ল। আৰু এতিয়া জুইটো অফ কৰি দিম। আৰু এতিয়া আমাক লাগিব হালধি আৰু লাল মিৰ্চ আৰু নিমখ। বস্তুবিলাক উল্টা পুল্টা হৈ আছে। আৰু এখন লৈছোঁ থালি, তাত আমি দিম হালধি আৰু লগতে দিম লাল মিৰ্চ আৰু দিম আমি মছলাখিনি, পিচি লোৱা মছলাখিনি। আৰু এই মছলাখিনি ধুনীয়াকৈ আমি মিহলি কৰি দিম। ইয়াত আমি দিম এচামুচকৈ তেল
তাৰপিছত এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম এয়া চাওক আমি মিহলি কৰি দিলোঁ আৰু ইয়াতে আমি নিমখ দিম আমি কাটি লোৱা আমলখিখিনি শুকান চৰিয়া এটাত ৰাখি দিছোঁ আৰু লগতে দিছোঁ জলকীয়া এইখিনি আমি একেলগে দিম আৰু আমি মিক্স কৰি থকা মছলাখিনি ইয়াতে এড কৰি দিম এয়া মই গোটেইখিনি মছলা ইয়াতে এড কৰি দিলোঁ আৰু ধুনীয়াকৈ সানি লৈছোঁ এয়া আমাৰ মছলা আমলখি ৰেডি হৈ গ'ল এয়া চাওক মই এটা ধুনীয়া ভৈয়ামত ভৰাই ল'লোঁ আপোনালোকে আইনাৰ বা প্লাষ্টিকৰ ভৈয়ামত এনেকৈ ভৰাই ল'ব মোৰ ভৈয়ামটো ডাঙৰ হৈছে হ'লেও এইটোতে ৰাখি দিছোঁ আৰু ৰ'দত কেইদিনমান দি দিম তাৰপিছত খাব পৰা হৈ গ'ল ঠিক আছে গাইজ আজি ভিডিঅ'টো চাই আপোনাক কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম তেনেহ'লে আজিলৈ বাই বাই গাইজ